আমি দুয়ো বহুত ভাল বন্ধু। সৰুৰ পৰাই আমি য'ত যাওঁ একেলগে যাওঁ, যি খাওঁ একেলগে খাওঁ আৰু আমি একেলগে পঢ়োঁ। আমি কেতিয়াও ইজনে আনজনক এৰি থাকিব নোৱাৰোঁ। মুঠতে আমি দুয়ো বহুত ভাল বন্ধু। ঐ জ্যোতিৰ্মত ক'ত গ'ল বে? আজি ফাৰ্ষ্ট ক্লাছৰ পৰা সিহঁতক দেখাই নাইছোঁ। তাকেইতো তই কল কৰছোন নহ'লে এবাৰ ক'লে কৰোঁ নেকি? কল কৰিছ। হেল্ল' হেল্ল' জ্যোতিৰ্ময় ক'ত আছ বে তহঁত? ইয়াতে নদীৰ পাৰত আছোঁ। আচ্ছা দে ঠিক আছে দে তালৈ যাই আছোঁ আমি। ঠিক আছে ক'ত আছে? এই নদী পাৰত আছে বোলে, ব'ল নহ'লে ব'ল তালৈ যাওঁ। ঐ তহঁতক আজি কলেজত নেদেখিলোঁ যে, ক'ত আছিলি ইমান টাইম? আজি সোনকালে গুচি আহিছোঁ। এই বিৰাট গৰম নাই আজি। মানে এটাও ক্লাছ নকৰিলোঁ? আজি নাই, এটাও ক্লাছ কৰা নাই আজি। তহঁতে কি ক্লাছ কৰিছে মানে? আমি ফুল ক্লাছ কৰিছোঁ। আমি সদায়ে কৰোঁ ফুল ক্লাছ। আৰু জুলজিৰ ক্লাছটো কৰিছে নে নাই? কিয় নকৰিম এইটো? এই মেমটো যে মেমটো হৈছে নেকি? আমি সেইদিনা ক্লাছ কৰোঁ নামটো এইটো নাম লাগে। বিৰাট মিছ কৰিলোঁ আজি। ক্লাছ বে এই তামাম লাগে মিছ কৰি দিবি বিৰাট তই। দে। আৰু কালিৰ পৰা আৰু কৰিম আৰু। কালিৰ পৰা কৰিবি ঠিক আছে? আৰু এনেকৈ আমি হাঁহি ফূৰ্তি কৰি বহু সময় পাৰ কটালোঁ। কিন্তু কিছু সময় পাছত ঐ শুন না, তহঁতক এটা ডাঙৰ কথা ক'ব লগা আছিল। কি ডাঙৰ কথা? মানে মই যে মেডিকেলৰ এক্সামটো দিছিলোঁ, তাত মানে যোৱাকালি ৰিজাল্ট দিছে আৰু মই তাত চিলেক্ট হৈছোঁ। ৰ না বে, পাৰ্টিৰ কথাটো বাদ দে। আৰু মই মানে মেইন কথাটো শুন, মই মানে 3 ইয়াৰ্ছৰ কাৰণে বাহিৰত যাব লাগিব, মানে পঢ়িব যাব লাগিব। আৰু পৰহি এডমিশ্যন আছে, সেইবাবে মই অহাকালি যাব লাগিব মানে। তই কি আমাক সঁচাই এৰি যাবি নেকি? ঐ দীপ, তোৰ বেয়া লাগিছে ন? কিন্তু কি কৰিবি ভাই, উপায়তো নাই, যাবই লাগিব। নাইও ভাই, বেয়াটো লাগিবই, কাৰণ তোক মই সৰুৰ পৰা একেলগে পালোঁ। আমি য'ত যাওঁ একেলগে যাওঁ, যি খাওঁ একেলগে খাওঁ। এতিয়া তই এনেকৈ হঠাৎ যাবি বুলি কোৱাত অভিয়াছলি বেয়াটো লাগিবই। আৰে একো নাই দে না, ফোন চোনটো কৰি থাকিম ন। আৰে ভাই ফোনত কথা পাতিলে নহয় অ'। তোক যেনেকৈ মই আজি লগ পাই আছোঁ, তোক চব কথা মই শ্বেয়াৰ কৰি আছোঁ। বাট তই দূৰত গ'লে মই কাক শ্বেয়াৰ কৰিম ইমানবোৰ? আৰু তই মোৰ মাৰ অসুখত ইমান ডাঙৰ এটা হেল্প কৰি থৈছ, তোৰ সেই হেল্প মই কেতিয়াও পাহৰিব নোৱাৰিম। তই যদি সিদিনা মোক হেল্প নকৰিলে হয়, মোৰ মা হয়তো আজি তই আকৌ এইবোৰ কথা ওলাইছ বে, তই সদায় খালি সেইটো কথাই ওলাই থাক। সেইবোৰ বাদ দে না, যোৱা কথা গৈছে আৰু। ঠিক আছে ভাই, তই ভালকৈ পঢ়িবি। বল এতিয়া বল, নহ'লে সিহঁতো ৰৈ আছে। এতিয়া দুখ চুখ কৰি নাথাকিবি। मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे, मुझे खाक से उठा के यारा तेरी यारी को मैंने तो खुदा माना, याद करेगी दुनिया। হেল্ল', ক'ত আছা তুমি? টিউশ্যন কি নোযোৱা নেকি আজি? দিয়া ঠিক আছে, তুমি আহি থকা নহ'লে। ঠিক আছে হ'ব দিয়া।
লাগিল যে নাই অ' ঘৰত অলপ কাম আছিলে তাৰ কাৰণে লেট হ'ল তুমি চাগে মোক বেয়াই পালা ন নাই নাই তোমাৰ আৰু মই কিয় দৰকাৰ ব'লা আমি গৈ থাকোঁ নহ'লে আজিও টিউশ্যন কৰি নাপাওঁ বলা বলা ধৰো নধৰো কৈ তোমাৰ হাতত ধৰিম তুমি নপৰিলেও তোমাৰ প্ৰেমত পৰিম নাচাবাদে আনলৈ জ্বলি পুৰি মৰিম ক'ব নোৱাৰো কোৱা কিনো কৰিম বাচি বাচি তোমাকে বাচিম হাঁচতিতে যতনাই সাচিম কপালতে চুমাটো আঁকি তোমাক সাজিম কাচিম বুজি পাবা খুলিও নকওঁ খুজি খুজি মৰম নলো তুমি মৰম দি থাকিবা মই আনন্দে ঠিক আছে তুমি যাবা নহ'লে অ' মোৰ কপিটো মোৰ বেগতে আছে ৰ'বা ঐ তোৰ আহোঁতে ইমান টাইম লাগে নাই আজি মানে টিউশ্যন দেৰিলৈ কৰিলে তাৰ কাৰণে অলপ লেট হ'ল হ'ব তই কি টিউশ্যন কৰা জানা আছে তহঁতে ৰিলেশ্যনশ্বিপত কিয় নাভাবে এনেকৈ কথা বোলোৱা কি ভাল পোৱা তই কি জানিবি এনেকৈ থকা মজা দিপি জানে সেই দুয়ো পাগল লৈছ মানে এনে জিতি বকি থাক সেই ঐ ঐ চাওচোন সেইটো কোন আৰে অমৰ তই কেতিয়া আহিলি বে তই আমাক নোকোৱাকৈ আহিলি সেইটো নহয় অ' মানে কেইদিনমান কলেজ অফ আছে চ' যোৱাকালি আবেলি আহিলোঁ আৰু আহি বহুত ভাগৰ লাগিছিলে চ' মই তহঁতকো কল নকৰিলোঁ একো নাই দে বাপৰে ইমান দিনৰ মূৰত লগ পালোঁ তো ঐ এইবিলাক বাদ দে তোৰ খবৰ কি আৰু পঢ়া শুনা কেনেকুৱা চলি আছে বাপৰে তহঁতে সুধি থাকিবি নে মোক অলপ চান্স দে আছোঁ দে ভালকৈ পঢ়া শুনা কৰি আছোঁ বাকী তহঁতৰ ক আছোঁ দে আমিও ভালকৈ পঢ়ি এইবোৰ বাদ দে তই তাত গাৰ্লফ্ৰেণ্ড বনালি নে নাই সেইটো এইবোৰ নাই অ' মানে তাত যোৱাৰ পৰা মোবাইলত বেছি টাইমে দিব পৰা নাই মানে কেৱল কিতাপৰ লগতে লাগি থাকিব লাগে কিন্তু 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 কি মানে যোৱাকালি ইয়াত এজনী ছোৱালী দেখিলোঁ ৱাহ কি ধুনীয়া বে তাইৰ হাইটো দেখি মই সঁচাকৈ প্ৰেমত পৰি গ'লোঁ দীপ তাইক মই বেলেগৰ হ'ব নেকি তাই মোৰ হয় পিছে ছোৱালীজনীৰ কি নাম আৰে মই কেনেকৈ জানিম মই জাষ্ট দেখিছোঁহে আৰে তই কমচে কম নামটোতো সুধিব পাৰা তেতিয়া আমি তাইক ড্ৰেছটো উলিয়াই দিব পাৰিলোঁ তাই বেলেগ ঠাই নহয় অ' তাই ইয়াতে থাকে তই চিন্তা নকৰিবি এই দ্বীপ থাকোঁতে তই কিহৰ চিন্তা কৰিব লাগে উলিয়াই আছোঁ কোন হয় ছোৱালীজনী নে কি কয় ব'ল নহ'লে কিবা অলপ খাই লওঁ নেকি বহুত ভোক লাগিছিল হেল্ল' কি হ'ল আজি মেছেজো নাই ফোনো নাই ধেত তেনেকুৱা নহয় অ' মানে তোমাক যে মই কৈছিলোঁ মোৰ বেষ্ট ফ্ৰেণ্ড অমৰৰ কথা চ' সি মানে আজি আহি পাইছে আৰু আজি গোটেই দিনটো তাৰ লগত হাঁহি ফূৰ্তি কৰোঁতে পাৰ হৈ গ'ল অ' মানে কি অমৰক পাই মোক পাহৰিয়ে গ'লা ন ধেত পাগলী তোমাক আৰু মই পাহৰিম নেকি নাই দিয়া এনেই কৈছোঁ পিছে তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ লগত মোক চিনাকি কৰি নিদিয়া নেকি দিম তোমাক আৰু কিয় নিদিম ঠিক আছে এটা কাম কৰোঁ নহ'ল কি কাম কালি আমি লগ কৰোঁ দিয়া আমি ৰৈ থাকিম তুমি আহি যাবা ঠিক আছে হ'ব দিয়া পিছে এতিয়া কি কৰিছা তুমি তোমাৰ কথাকে ভাবি আছোঁ লাজে লাজে ৰোলাহি লাজুকীয়া মুখনি ধীৰে ধীৰে কোলাহি তুমি অভিমানৰ অভিমানী
মই তই কালি ৰাতি কিবা কথা থকা বুলি কৈছিলি, কি কথানো? নাই একো আৰে কি কথা ক না। নাই দে, তেনেকুৱা একো নাই। আৰে তই মোক কথা লুকাই কি ভাবি বে? আৰে কথা লুকুৱা নহয় মানে কি, যোৱাকালি যে তহঁতক তাত লগ পালোঁ আৰু যে মই যে ক'লোঁ ছোৱালীজনী দেখাৰ কথা, মানে মই ঘৰত গ'লোঁ এবেলাই মানে গোটেই দিন তাইৰ কথা ভাবি আছোঁ আৰু মানে বহুত ভাল লাগিছে মানে তাইক। আৰু ৰাতি যেতিয়া মই শুলোঁ অলপো টোপনিয়া নাই মোৰ, মানে তাইৰ কথা ভাবা যাই থাকে, মানে কি মানে মই তাইক বহুত ভাল পাই পেলাইছোঁ। আৰু তাইক দেখি মোৰ এতিয়া যোনটো এটা ফিল আহিছে ন, মানে আজিলৈকে কোনো ছোৱালীক দেখি মোৰ সেইটো ফিল হোৱা নাই মানে। তই মানে প্ৰেমতে পৰি গ'লি? তাকেইতো, মানে বহুত ভাল লাগিছে তাই। চাদীপ, তই মোক এটা হেল্প কৰি দিব। হেল্প? কি হেল্প? তাইক মোৰ কৰি দিব। তাইক মানে মই বহুত ভাল পাই পেলাইছোঁ, বহুত বেছি ভাল পাই পেলাইছোঁ। ঠিক আছে ভাই, তোক মই প্ৰমিছ কৰিলোঁ তাইক তোৰে হয় আৰু তাইক তোৰ কৰি দিয়া দায়িত্বটো মোৰ। সঁচাকৈ তাইক বেলেগৰ হ'ব নিদিওঁ। তই চিন্তা নকৰি ভাই, তোক মই প্ৰমিছ কৰিলোঁতো, তাইক তোৰ কৰি মই দিমেই। তাই মোৰ হয়। ঐ এই যত্ন ফোন কৰিছে। হেল্ল', অঁ গৈছোঁ। ঐ যতীন মই তাত ৰখি আছে, বল বল মাৰ। সেইফালে চাচোন। ঐ মই যে যোৱাকালি তহঁতক ক'লো ঐ মোৰ ভাল লগা ছোৱালীজনী, এই সেইজনী। ঐ দীপ, তাই ফালে আহিছেচোন দে। ঐ ভাই কিবা এটা হেল্প কৰ না প্লিজ, কিবা এটা হেল্প কৰ। তাই ফালে আহিছে। তোক মই হেল্প কৰি আছোঁ, ছোৱালীজনী মোৰ ফ্ৰেণ্ডে হয়। এইফালে আহিছে। তুমি আহিলা? তোমাক যে মই কৈছিলোঁ মোৰ ফ্ৰেণ্ডজনৰ কথা, এইজন হৈছে অমৰ, মোৰ বেষ্ট ফ্ৰেণ্ড। হাই, তোমাক দেখিছিলোঁ সেইদিনা আৰু তোমাৰ কথা মই কৈছিলোঁ দীপক। বাইদেউ কি পঢ়ি আছে এতিয়া তুমি? মই BA ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ। অঁ, তোমাক সেইদিনা মই দেখা যেন পাইছিলোঁ। तेरी नजरों में तेरे सपनों में नाराजी, मुझे लगता है कि बातें दिल की होती लफ्जों की धोखेबाजी। तुम साथ हो या ना हो क्या फर्क है अब दर्द की। বুজি তই দুখ নকৰিবি অ', চিটুৱেশ্যনটো মই বুজি পাইছোঁ। আমাৰ কথাবোৰ তই কৈ নিদিয়া কিয়? সেই নহয়ো ভাই, এজনী ছোৱালীৰ কাৰণে আমাৰ দুয়োৰে ফ্ৰেণ্ডশ্বিপটো মই ভাঙিব নিবিচাৰোঁ। তই ইমান দিনৰ পৰা তাইক ভাল পালি, আমাৰ সেইটো কথা বুজি পাবতো। সিটো জাষ্ট কালি আহিল। সেই নহয়ো ভাই, এইবোৰ বাদ দে। তই এটা মোক হেল্প কৰিবি নে নাই ক এতিয়া। কি হেল্প? ভাল পাওঁ ন মই জুৰি? সেই আৰে তই কেনেকৈ ভাবিলি বে তাইক মই ভাল পাওঁ? আৰে তাই ক'ত আৰু মই ক'ত? আৰে তাই মোৰ লেভেলৰে নহয় বে। কি কয় বোৰ? অঁ যোৱাতে একেলগে থাকাই নি তাই? আৰে একেলগে থাকিলে কি হ'ল? মই ভাবিছিলোঁ দুয়োটা ৰিলেশ্যনশ্বিপত আছে। আৰে ৰিলেশ্যনশ্বিপ? আৰে তাইৰ লগত মই ৰিলেশ্যনশ্বিপত থাকি? আৰে তই পাগল হৈছ নেকি? সেই আৰে দীপ, তই এনেকুৱা কৰিব নালাগিছিল। তই ভাবিছ নেকি তই যি কৰিলে ভাল কৰিলি? মই জানো মই যি কৰিলোঁ এয়া ভুল কৰিলোঁ, কিন্তু এইটো নকৰিলে মোৰ একো উপায় নাই, মোৰ হাতত একো অপশ্যনেই নাই। জুৰি তুমি ইয়াত আৰু কান্দি আছে যে?
আৰে জুৰি কিবা এটা সুধি আছো মই, কান্দি কিয় আছা তুমি? মই তোমাক কেনেকৈ কওঁ, তোমাৰ যে ফ্ৰেণ্ড দীপ, মই তাক বহুত ভাল পাওঁ। কি তুমি দীপক ভাল পোৱা? আৰু মই ভাবিছিলোঁ সিও মোক ভাল পায়, বাট আজি তাৰ মুখৰ পৰা মই যিখিনি কথা শুনিলোঁ সেইখিনি তাৰ পৰা মই কেতিয়াও আশা কৰা নাছিলোঁ। ইহঁতৰ মাজত কিবা এটা চলি আছে, সেইবাবে চাগে মই জুৰিক ভাল পাওঁ বুলি কোৱাৰ পিছত সি মানুহটোৱে চেঞ্জ হৈ গ'ল আৰু মোৰ পৰা লাহে লাহে কথাবোৰ লুকুৱাব ধৰিলে। ঐ তোমাৰ আকৌ কি হ'ল, কি ভাবি আছা? আৰে শুনা, মই যেতিয়া ইয়াত ফাৰ্ষ্ট আহিছিলোঁ আৰু আহিয়ে মই তোমাক ফাৰ্ষ্ট দেখিছিলোঁ আৰু দেখিয়েই তোমাক বহুত ভাল লাগিছিলে আৰু সেইটো কথাই মই দীপক ক'লোঁ আৰু মই জানো সি মোক বহুত ভাল পায়, সেইবাবে চাগে মই মনত আঘাত পাম বুলি আজি তোমাক তেনেকৈ ক'লেহি। মানে তুমি এইবোৰ কি কৈ আছা, মই একো ভালকৈ বুজি পোৱা নাই। মানে মোৰ ভাল লগা ছোৱালীজনী হ'ল তুমি, আৰু তোমাকো যে দীপও ভাল পায় এইটো কথা যদি মই আগতে গম পালোঁ হয় আজি এনেকুৱা চিটুৱেশ্যন নহ'ল হয়। সেইবোৰ বাৰু বুজিছোঁ, কিন্তু আজি যিবিলাক কথা শুনিলোঁ সেইবোৰ কি মিছা? সেইটোৱেতো ময়ো ভাবিছোঁ, সি কিয় তেনেকৈ ক'লে। আই থিংক জ্যোতিৰ্ময় আৰু দীপে কিবা এটা প্লেনিং কৰিছে, নহ'লেতো সি তেনেকৈ নকয়। সেইবোৰ বাদ দিয়া, এতিয়া যি হ'ল চব মোৰ বাবে হ'ল, চ' এতিয়া ঠিক কৰাৰ দায়িত্বটো মোৰ। ব'লা এতিয়া মোৰ লগত আহা। ঐ দীপত দেখোন কি কৰি আছা দুইটা ইয়াত? এনেই আৰু বাকী তহঁত দুইটাক মোৰ এটা কথা ক'ব লগা আছিলোঁ। কথা কি কথা? তহঁত দুইটাই মোৰ পৰা কিবা এটা লুকাইছ ন? হে নাই নাই, আমি আৰু তোৰ পৰা কি কথা লুকাম? হ'ব কিমান আৰু মিছা মাতিবি। জ্যোতিৰ্ময় এটলিষ্ট তইতো মোক সঁচা কথা ক'ব পাৰ ন? আৰু দীপ মই চব সঁচা কথা গম পাইছোঁ, এতিয়া জাষ্ট মই তোৰ মুখৰ পৰা কথাবোৰ শুনিব বিচাৰিছোঁ, তই মোক ক। মানে তোক মই কেনেকৈ কওঁ? তাইক মই ভাল পাওঁ, বহুত বেছিয়ে ভাল পাওঁ, কিন্তু যেতিয়া মই গম পালোঁ যে মই ভাল পোৱা ছোৱালীজনীকে যে তয়ো ভাল পোৱা, তেতিয়াৰ পৰা মোৰ হাতত একো অপশ্যনেই নোহোৱা হৈ পৰিল, আৰু তাৰপিছত মই কি কৰোঁ কি নকৰোঁ তেনেকুৱা হৈ পৰিলোঁ, আৰু শেষত জ্যোতিৰ্ময় আৰু মই প্লেনিং কৰি তাইক মোৰ পৰা আঁতৰাই পঠিওৱাৰ সিদ্ধান্ত ল'লোঁ। সেই কি পাগলৰ নিচিনা কাম কৰিলি তই এইবোৰ? তই যদি আগতে সঁচা কথাবোৰ কৈ দিলি হয় আজি এনেকুৱা হ'ল হয়নে? মোৰ সেইটো ভাবেই নহ'লো, আৰু তাইও চাগে মোক বহুত বেয়া পালে, আৰু তাইক মই বহুত বেয়াকৈ কোৱা গ'ল, আৰু তাই মোক কেতিয়াও মাফ কৰি নিদিব। দে এতিয়া সেইবোৰ বাদ দে, এতিয়া যি হ'ল চব মোৰ বাবে হ'ল ন? এতিয়া তহঁতক ঠিক কৰাৰ দায়িত্বটো মোৰ। এতিয়া চা, এই তাত জুৰি ৰৈ আছে, ব'ল যা তই এতিয়া যা। मैं तेनू समझावा कि ना तेरे बिना लगदा जी, मैं तेनू समझावा कि ঐ ना আৰে तेरे চৰি, बिना প্লিজ মোক মাফ কৰি দিয়া না। আৰু তুমিতো গমেই পাইছা, অমৰেতো তোমাক কৈছেই কথাবোৰ, তো মোৰ একো ভুল নাই, চৰি ৰে। তুমি যদি এনেকুৱা কৰি থাকা মই যাওঁ তেতিয়াহ'লে। ৰ'বাচোন, সপোন গাঁঠে দে উৰি উৰি যায় জোনাকী বাটে দে আগুৱা জোন তৰালে তোমাক শুনো মনা আকাশ মায়াৰে নিচুকা। তো হেল্ল' গাইজ, তো বহুত দিনৰ মূৰত আন এটি ভিডিঅ' এটি কমপ্লিট কৰিলোঁ। তো ভিডিঅ'টো কেনেকুৱা হৈছে নাজানো, তো যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে দেন ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা ঘণ্টা আইকনটো সেইটো দবাই দিব। তো আজিলৈ ইমানেই, জয় অসম, ধন্যবাদ।